আমার পরিবেশ পানি ঘৰৰ ফালে পুৰা পানী নে এখন নাই সিঁড়ি এটা আছে বাকি সব শেষ এনেকুৱা পানী প্ৰায় 2004 চনত হৈছিল যেতিয়া আমি সৰু সৰু আছিলো পানী 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 চাৰিওফালে বানপানী সো হে গাইস ইটস মি ৰাজা এণ্ড ওয়েলকাম বেক টু দ্য নিউ ব্লগ সো গাইস যোৱা ব্লগটোত মই আপোনালোকক দেখাইছো হাজো কল্যাগুছিৰ ফালে পুৰা বানপানী আৰু ৰাস্তাবিলাক কিমান ভাঙিছে গোটেই দেখাইছো সো আজি এই ব্লগটোত মই আপোনালোকক দেখাম আমাৰ গাঁওখনত মানে শিঙিমাৰী আলিকাষত কিমান পানী হৈছে কাৰ ঘৰ ডুব গৈছে কিমান কি কথা কি বতৰা তো গোটেইখিনি দেখাইছো ব্লগটো শেষলৈ চাব পোন প্ৰথমে মই আপোনালোকক আমাৰ ঘৰৰ পিছফালৰ পানীবিলাক দেখাইছো কিমান পানী হৈছে চাওক গাইস এইফালে পুৰা পানীয়ে পানী আৰু এইফালে চাওক বাঁহৰ গছো ভাঙি পৰিছে আৰু যদি কাৰোবাৰ পায়খানা লাগে মানে হাগা লাগে আৰু তো সি এনেকৈ ফেল চেল লৈ যাব লাগে আৰু গাইস সৌটো চাওক আমাৰ খুৰাহঁতৰ ঘৰ তো সিহঁতৰ গোটেই ঘৰটো ডুব গৈছে আৰু সিহঁতৰ ঘৰতো পানী সোমাইছে হা ফেলৰ পিছে হাগি থৈ আকৌ তাই এতিয়া গাইস মই আপোনালোকক দেখাইছো আমাৰ ঘৰৰ আগফালে কিমান পানী এয়া চাওক পুৰা পানীয়ে পানী আৰু গাইস গৰুবিলাক গোটেই বাটতে বান্ধিছে কাৰণ গোহালিবিলাকত গোটেই পানীয়ে পানী আৰু গাইস কিছুমানৰ ঘৰত পানীও সোমাইছে আৰু এইফালে চাওক গোটেই পানীয়ে পানী ডাইৰেক্ট বাজা এই আমার পরিবেশ পানী ঘৰৰ ফালে পুৰা পানী নে এখন নাই সিঁড়ি এটা আছে বাকি সব শেষ আৰু গাইস যদি কাৰোবাৰ কিবা কাম থাকে তেতিয়া এনেকৈ ভেলত অহা যোৱা কৰিব লগা হয় সৌ চাওক কণমানি শিশু দুটা কেনেকৈ ভেলত গৈ আছে দে ভাই তকনো কি কম আৰু এনেকৈ ৰাস্তা ধৰিলেও থাকিব লাগিব আৰু উপায় নাই মানুহৰে থাকিব জাগা নহয় এতিয়া গাইস মই আছো আলিকাষৰ চকত আৰু আলিকাষৰ চকৰ অপজিট ফালে বাউনবৰীত যোৱা ৰাস্তাটো চাওক পানী আলিকাষ চকৰ পৰা বাউনবৰী আৰু পছৰীয়া যোৱা ৰাস্তাটোত গোটেই পানী সো মই আপোনালোকক দেখাইছো ব্লগটো শেষলৈ চাব এইফালে চাওক গাইস চাৰিওফালে পানীয়ে পানী এনেকুৱা লাগিছে যে এইটো এটা সাগৰী আৰু ঠিক আছে মাছ লাগছে না সামনে নাই নেকি কাৰোবাৰ হেৰি কোনোবাই লাৰি আছে ইছ ভাই ককালৰ জোৰত গুৰি মাৰিব টকা এইখানে এইখিনি কিয় বেছি যোৱাকালি গাইছ এই ৰাস্তাটোতে পানী চাব গৈছিলোঁ এই ৰাস্তাটোত একেবাৰে পানী নাছিল আৰু আজি চাওক পুৰা পানী এই ঘৰটোত চাওক গাইছ পুৰা পানী হৈ গৈছে চাৰিওফালে আৰু অকণমান যদি বেছি হয় তেতিয়া সিহঁতৰ ঘৰৰ ফালে সোমাই যাব আৰু সৌ গৰুটো চাওক চাৰিওফালে পানী আৰু মাজতে গৰুটো এয়া এক ঘৰ যাৰ ঘৰৰ ভিতৰতো পানী সোমাইছে এনেকুৱা পানী প্ৰায় 2004 চনত হৈছিল যেতিয়া আমি সৰু সৰু আছিলোঁ আৰু এইবাৰ মানে 2022 চনত হ'ল এয়া এটা ঘৰ চাওক গাইছ গোটেই ডুব গ'ল দেখাত এনেকুৱা লাগিছে গাইছ এইটো এটা বহুত ডাঙৰ বিল হে আৰু গাইছ ইয়াত এসপ্তাহৰ পৰা লাইনটো নাই সো এনেকৈ ইনভাৰ্টাৰৰ বেটাৰীবিলাক য'ত লাইন আছে তাত চাৰ্জ দি কেনে ঠেলাত ভৰাই লৈ আহিছে বেলেগ সাইডে পানী কমি আছে কিন্তু আমাৰ এইটো সাইডে পানী বাঢ়ি আছে কাৰণ পছৰীয়াত মাঠুৱাৰী ভাঙিছে সো সেইকাৰণে আৰু গাইছ মই আপোনালোকক আমাৰ গাঁৱৰ বানপানী পৰিস্থিতিটো দেখাইছোঁ যদি মোৰ হাতত ইমান টকা পইচা থাকি লৈছোঁ ময়ো কিছু হেল্প কৰিব পাৰিলোঁ কিন্তু মইতো ইমান ডাঙৰ ইউটিউবাৰ নহয় যদি কিছু হেল্প কৰিব পাৰিলোঁ হয় চ' মোৰ বহুত ভাল লাগিল হয় কিন্তু নাই যিহেতু আৰু কি কৰিম আৰু গাইছ আপোনালোককো দেখাব চেষ্টা কৰিলোঁ যে আমাৰ গাঁৱতো বানপানীয়ে বহুত ক্ষতি কৰিছে
এনেকৈ ঘৰত উভতি আহিলোঁ আৰু গাইছ ইয়াৰ মাথা চাওক পৰকো মাৰিলে সো গাইছ পানী চানী গোটেই চাই আহিলোঁ প্ৰায় ভাগৰ ঘৰৰ ভিতৰত পানী সোমাইছে বহুত বেয়া লাগিছে সো আজিৰ এই ব্লগটো ইমানতে সামৰিলোঁ আৰু যদি এইটো ব্লগ ফেচবুক পেজত চাইছা তেতিয়াহ'লে পেজটো ফ'ল' কৰিবা আৰু যদি এইটো ব্লগ ইউটিউবত চাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা তো লগ পাম এটা নতুন ব্লগত তেতিয়ালৈ